হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ আগত ক'ম ভোটাৰ কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰি তাৰ বিষয়ে ক'ম। এইখন এখন আমাৰ সকলোতকৈ প্ৰয়োজনীয় ডকুমেণ্টৰ ভিতৰত পৰে। আজিকালি সকলো কামতে ভোটাৰ কাৰ্ডৰ ব্যৱহাৰ হয়। সেইকাৰণে আজি মই ভোটাৰ কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰি অনলাইনে তাৰ বিষয়ে ক'ম। ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে ভোটাৰ কাৰ্ডটো মোবাইলেদিও পূৰাব পাৰে আৰু লেপটপৰ সহায়ে পূৰাব পাৰে। মই লেপটপৰ সহায়ে পূৰাই আপোনালোকক দেখুৱাম। ক্ৰ'ম আপোনালোকৰ নিশ্চয় আছে চাগে। ক্ৰ'ম নহ'লে অপেৰা মিনি কিবা এটা ব্ৰাউজাৰত আপোনালোকে যাব, তাত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে গুগল ওলাই যাব। গুগল ভাই গুগল ভাই ওলোৱাৰ পাছত গুগল ভাইত দবাই দিব আপোনালোকে এপ্লাই ভোটাৰ কাৰ্ড অনলাইন। এইটো আপোনালোকে দেখিব পাইছে, এপ্লাই ভোটাৰ কাৰ্ড অনলাইন। মইতো আকৌ কৰি থৈছোঁ কাৰণে আগতীয়াকৈ ওলাই গৈছে। এতিয়া এইটো ওলাই গ'ল, NVSP ছাৰ্ভিচ পৰ্টেল, নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল। এইটো মাৰিলেও NVSP মাৰিলেও আপোনালোকৰ ভোটাৰ কাৰ্ডৰ পৰ্টেলটো ওলাই যাব। এইটো মাৰি দিয়াৰ লগে লগে আপোনাৰ পৰ্টেলটো ওলাই যাব। এয়া পৰ্টেলটো ওলাই গ'ল। এইটোত আপোনালোকে ইয়াত আছে এপ্লাই অনলাইন ফৰ ৰেজিষ্টাৰ অফ নিউ ভোটাৰ। এইটোতে আপোনালোকে ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওলাই যাব এইখন ফৰ্মখন ওলাই গ'ল। ফৰ্মখন হ'ল এখন এতিয়া প্ৰথমতে হিন্দীত ওলায়, আপোনালোকে ইংলিছ কৰি ল'ব লাগিব। ইংলিছ কৰি লোৱাৰ পিছত ফৰ্ম 6 বুলি এখন ওলাই যাব। এতিয়া টু দ্য ইলেক্টৰ ৰেজিষ্ট্ৰেশ্যন অফিচাৰ ষ্টেট, আপোনাৰ কোনখন ডিষ্ট্ৰিক্টত পৰে সেইটো ষ্টেটত পৰে। দেখি আমি এতিয়া আসামেই হ'ব। তাৰপাছত ডিষ্ট্ৰিক্ট হ'ব, মোৰ ঘৰ লখিমপুৰ, সেইকাৰণে মই লখিমপুৰ দিম। আৰু সমষ্টি, মোৰ সমষ্টি বিহপুৰীয়া, মই বিহপুৰীয়াই দি দিওঁ। তাৰপাছত ইয়াতে এইটো নাম পোৱাবলৈ আহিব। নামটো পোৱা গ'লে এইটো নামটো পাই দিলেই হ'ল। ইয়াত মোৰ নামটোকে লিখি দিওঁ, শিৱৰামণি। কাকু লিখি দিওঁ, কাকু। তাৰপিছত এইফালে আপোনাৰ নিজৰ ভাষাত নামটো লিখিব লাগে। নিজৰ ভাষাত ইয়াত এনেকৈ সেইখন মাৰি দিয়াৰ লগে লগে ওলাই যাব। এইটো মাৰি দিলেই হ'ল আৰু হৈ গ'ল। তাৰপিছত মোৰ উপাধি বৰুৱা মাৰি দিয়ক। আপোনাৰ যিটো উপাধি সেইটো মাৰক। তাৰপাছত এইটো এইটো সেনেকুৱা নহয় ইয়াত। এইটো পৰুৱা হৈ গ'ল। তাৰপিছত ডেটাৰ নাম কি এইটো মাৰি দিওঁ। মোৰ ডেটাৰ নাম অনিল, এইটো মাৰি দিওঁ। তাৰপিছত ডেটাৰ নাম নহ'লে যদি ৰিলেটিভ দেখাইছে ফাদাৰ, মাদাৰ, হাজবেণ্ড, ৱাইফ, গুৰু, আদাৰ্ছ, এইকেইটাৰ ভিতৰত যিকোনো এজনৰ পোৱালেই হ'ল। তাৰপিছত এইটো তলৰ এজ 1 জানুৱাৰী অফ RN কেলেণ্ডাৰ ইয়াৰ 2019, এইটো ইয়াত নোপোৱাব। ডেট অফ বাৰ্থ, ডেট অফ বাৰ্থটো আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থটো মাৰি দিব, যিমান হয় মোৰ এনেকৈ মাৰি দিব। তাৰপিছত জেণ্ডাৰ, মেল, ফিমেল, থাৰ্ড জেণ্ডাৰ, যিটোৱে হয় সেইটো মাৰি দিব। তাৰপাছত হাউচ নম্বৰটো এইকেইটা পোৱাবই লাগিব। হাউচ নম্বৰটো আপোনাৰ যি হয় সেইটো হাউচ নম্বৰটো পূৰাই দিব। ষ্ট্ৰেট, এৰিয়া, লোকেলিটি, আপোনালোকৰ পোষ্ট অফিচটো দি দিব পাৰে। ষ্ট্ৰেট, এৰিয়া, লোকেলিটি যিটো পৰে, মানে লোকেলিটি যিটো হয় সেইটো নামটো লিখি দিব। ভিলেজ, গাঁও কি, মোৰ গাঁও যেনে বৰপথাৰ, মই বৰপথাৰ লিখি দিম। আৰু পোষ্ট অফিচ, মোৰ পোষ্ট অফিচ গোচাইবাৰী, মই গোচাইবাৰী লিখি দিম। আপোনালোকৰ পোষ্ট অফিচ যিটো সেইটো লিখিব। পিনক'ডটো আপোনালোকে মাৰি দিব। তাৰপাছত যদি একেটা জেগাতে আপুনি এতিয়াও আছে তেতিয়াহ'লে চেম এজ এবভ মাৰি দিব। তাৰপাছত আহিলে অপশ্যনেল পাৰ্টিকুলাৰ,
ডিসেবিলিটি আপোনাৰ যদি কিবা পংগু হয় তেতিয়াহ'লে এইটো পংগু হ'লেহে এইটো পোৱাব, নহ'লে নোপোৱাব। তাৰপিছত আপোনাৰ ইমেইল আছে যে ইমেইল পোৱাই দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটোত লাষ্টত এটা মেছেজ যাব আপোনাৰ। ইয়াত চ'ৰ্চ ফাইল আপোনাৰ তিনিখন যি ফটো টাইপত JPG ফাইল ফৰ্মেটত আপোনাৰ পঠাবলৈ ফটোখন দিব লাগিব। সেইখন 70 GB তলত হ'লে ভাল। আৰু এজ প্ৰুফৰ যিখন এজ প্ৰুফৰ ডকুমেণ্ট আছে, কি কি ডকুমেণ্ট দিছে ইয়াত আপোনালোকে চাব পাৰে। বাৰ্থ চাৰ্টিফিকেট দিছে, মাৰ্কশ্বিট ক্লাছ 10, ক্লাছ 8 আৰু ক্লাছ 5, ইণ্ডিয়ান পাছপৰ্ট দিব পাৰে, পান কাৰ্ড দিব পাৰে, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে। আৰু তাৰপাছত এড্ৰেছ প্ৰুফত আপোনালোকৰ ডকুমেণ্ট দিব পাৰে, ইণ্ডিয়ান পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, বেংকৰ আপোনাৰ পাছবুক, ৰেচন কাৰ্ড, ইনকাম টেক্স, তাৰপিছত ৰেণ্ট এগ্ৰিমেণ্ট, ৱাটাৰ বিল, টেলিফোন বিল, ইলেক্ট্ৰিচিটি বিল, গেছ কানেকশ্যন বিল, আৰু কোনোবাই ডাকঘৰত দিয়া আপোনাৰ চিঠিৰ উপপৃষ্ঠাটো যিটো সেই এড্ৰেছটো থাকে। আৰু তাত আপুনি গৈ পেলাই এইটো এনেকৈ গৈ পেলাই চ'ৰ্চ ফাইল কৰি দিলেই হ'ল। আপোনাৰ ফটোৰ কিন্তু PDFত নহ'ব, ফটো যে JPG ফাইল ফৰ্মেটত 100 KB তলত আপোনাৰ এইকেইখন দিব ডকুমেণ্টকেইখন। তাৰপাছত আহিলে এইটো টাউন আৰু ভিলেজ, আপোনাৰ গাঁওখনৰ নামটো লিখি দিব। চিলেক্ট ষ্টেট, আছাম, ডিষ্ট্ৰিক্ট, মোৰ ঘৰ লখিমপুৰ লগাই দিব। আৰু ডেট আপোনাৰ এইটো লিখিব কেতিয়াৰ পৰা সেই জেগাত আপুনি স্থানীয় বাসিন্দা হিচাপে আছে। আপুনি যেতিয়াৰ পৰা জন্ম হৈছে তেতিয়াৰ পৰাই আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত দবাই দিব। যদি জন্ম হয়, যদি নহয় আপোনাৰ যেতিয়াৰ পৰা আছে সেইটো লিখিব, যদি পাছত আহিছে। তাৰপিছত ইয়াত প্লেচটো আপুনি আপোনাৰ গাঁওখনৰ নাম লিখি দিব। তাৰপিছত ইয়াত এইটো হেৰি কৰি ইয়াত লাষ্টত এই কোডটো কেপচাৰ, এই যিটো কোড আছে ইয়াত 46836 চবতে একে নহয়, এইটো বেলেগ বেলেগ হয়। এইটো ইয়াত লিখি দিব। লিখাৰ পিছত ইয়াত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত এনেকৈ এখন ওলাই যাব। এইখনত আপোনাৰ দেখিবলৈ পাইছে এনেকৈ ৰেফাৰেঞ্চ নম্বৰ এটা ওলাব, ৰেফাৰেঞ্চ ID। এই ৰেফাৰেঞ্চ IDটোৰ সহায়ত আপোনালোকে ট্ৰেক কৰিব পাৰিব। আপোনালোকে দেখিলে এতিয়া কেনেকৈ ভোটাৰ কাৰ্ড এপ্লাই কৰিব পাৰি। যদি তাত কিবা অসুবিধা হয় আপোনালোকে মোক কণ্টেক্ট কৰিব, মোক কমেণ্ট বক্সত মেছেজ দি দিলে হ'ল, মই আপোনালোকক সহায় কৰিম। আৰু আজিলৈ মই ভাবোঁ সকলোৱে আপোনালোকে ভোটাৰ কাৰ্ড নিজে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। আৰু এয়া বিনামূলীয়া, এটকা পইচাও নলয় আৰু কোনো পইচা কটা নহয় ইয়াৰ পৰা, ফ্ৰী। আপোনালোকে এপ্লাই কৰক, ভোট দিবলৈ সক্ষম হওক। আৰু কি ক'ম, আজিলৈ বাই।